অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড টেক আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে। এতিয়াৰ পৰা কাম নহ'লে বিষয়াৰ ওচৰলৈ যাব নালাগে। 1,000 পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে। এই টকা লাভ কৰিব আবেদনকাৰীয়ে। বিষয়া কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ ধনৰ পৰা দিব লাগিব এই টকা। যদি সময়মতে কাম কৰা নহয় তেন্তে ৰাজহুৱা সেৱা অধিকাৰ আয়োগত জনাব পাৰিব এই অভিযোগ আৰু এই অভিযোগৰ ভিত্তিত বিষয়াৰ ওপৰত শাস্তি বিহা হ'ব। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অভিনয় জগতক বিদায় জনালে অভিনেতা বিক্ৰান্ত মেছিয়ে। সামাজিক মাধ্যমযোগে অভিনয়ৰ পৰা অৱসৰ ঘোষণা বিক্ৰান্তৰ। 12 ফেইল, ছেক্টৰ 36, লাভ হোষ্টেলৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰত কাম কৰিছিল অভিনেতাজনে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আগন্তুক নিৰ্বাচনত সংখ্যালঘু ভোটাৰৰ সমৰ্থন বিজেপিয়ে লাভ কৰিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ। 14 দিনত ন্যায়িক জিম্বালৈ প্ৰেৰণ ধৃত লহৰক। নামভৰ্তিৰ বাবে এগৰাকী ছাত্ৰীৰ পৰা অনলাইন যোগে লৈছিল 18,000 টকা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মই গাহৰি মাংস খামেই, মই আহোম মানুহ, যিয়ে যি কয় কৈ থাকিব, মই গাহৰি মাংস নোখোৱাকৈ থাকিব নোৱাৰোঁ। মুছলমানে গোমাংস খাব দিয়ক, কোনে কি মাংস খায় এইবোৰ লৈ ৰাজনীতি কৰা উচিত নহয়। এই মন্তব্য কৰিছে অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে প্ৰতিদ্বন্দ্বীৰ পৰা প্ৰশিক্ষক লৈ তাৰকা টেনিছ খেলুৱৈ নোভাক জকোভিচৰ পৰৱৰ্তী প্ৰশিক্ষক হ'ব প্ৰাক্তন টেনিছ খেলুৱৈ এণ্টি মাৰে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মই অষ্ট্ৰেলিয়াৰ দলৰ পৰা কিছু যুঁজ চাব বিচাৰোঁ। যুৱ অপেনিং বেটাৰ জয়ছোৱালে আমাৰ গড়ত আহি মিচেল ষ্টাৰ্কে মন্থৰ বল দিয়া বুলি শ্লেজ কৰিব, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। পাৰ্থৰ প্ৰথম টেষ্টত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ অধিক এগ্ৰেছিভ হ'ব লাগিছিল, এয়া মন্তব্য কৰিছে মিচেল জনছন। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মোৰ নাম নিলামত অহাৰ সময়ত CSKৰ হাতত কেৱল 13 কোটি টকা আছিল, তথাপিও তেওঁলোকে মোৰ বাবে 9 কোটি টকা লৈ বিট কৰিছিল। তাক লৈ মই সুখী, আশা কৰিছোঁ মই CSK লৈ পুনৰ ঘূৰি আহিম, এয়া মন্তব্য কৰিছে দীপক চাহাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে নিযুক্তিৰ প্ৰথম দিনাই দুৰ্ঘটনাত মৃত্যু কৰ্ণাটকৰ IPS বিষয়াৰ। 26 বছৰীয়া মধ্যপ্ৰদেশৰ হৰ্ষবৰ্ধন 2023 বৰ্ষত UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মহম্মদ ৰফিয়ে ভজন এনেকুৱাকৈ গাইছিল, শুনিলে এনে লাগে কোনো হিন্দু ধৰ্মাৱলম্বী লোকে মন্দিৰৰ ভিতৰত গাই আছে, এয়া এগৰাকী শিল্পীৰ প্ৰতিভা সোনু নিগম। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে পাকিস্তানক ভালপোৱা মুছলমানৰ বাহিৰে বাকী সকলো মুছলমানে বিজেপিক সমৰ্থন কৰে, এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 1999 চনৰ কথা, মই জাৰ্মানীৰ পৰা ছোনিয়া গান্ধীক ফোন কৰিছিলোঁ এটা বিশেষ কথাত। ছোনিয়া গান্ধীৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে ফোন উঠাই ক'লে মেডাম ব্যস্ত আছে, আপুনি অকণমান লাইনতে থাকক। মই 1 ঘণ্টা অপেক্ষা কৰিলোঁ, ছোনিয়া গান্ধীয়ে ফোন নধৰিলে, নিজকে বৰ দুখী লাগিছিল, এই মন্তব্য কৰিছে নাজমা হেপতুল্লাহ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বঙাইগাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মেলেৰিয়াই। জিলাখনত মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা 40 গৰাকী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কংগ্ৰেছে ওপৰাই ডাংমাৰি 26ত অকলে নিৰ্বাচন খেলিলে 6খনহে আসন পাব, এই মন্তব্য কৰিছে অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বদৰুদ্দিন আজমলৰ পেটটো পাইপেৰে পাম্প দি ফুলাই আছে বিজেপিয়ে, এই পাইপডাল আমি কাটি দিছোঁ, এই মন্তব্য কৰিছে অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ, তাত আমাৰ কি হ'ল, এয়া মন্তব্য কৰিছে শৃংখল চলিহা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। ফেব্ৰুৱাৰী মাহত হ'বলগীয়া অসম আছাম আৰু ঝুমৰ নৃত্য প্ৰদৰ্শনৰ কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিজেপিৰ ভোট নথকা সমষ্টিলৈ গৈ অখিল গগৈয়ে কয় বিজেপিক খেদিব লাগে, য'ত বিজেপিৰ ভেটি আছে সেইবিলাক সমষ্টিত অখিল গগৈয়ে নাযায়। অখিল গগৈৰ সমষ্টিৰ পৰা মিয়া শ্ৰমিকৰ পিঠি ফালি খেদিলে, তেতিয়াও কিন্তু অখিল গগৈৰ এষাৰো মাত নুফুটিল। অখিলে মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে, এয়া মন্তব্য কৰিছে বিধায়ক ৰফিকুল ইছলামে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমত শীঘ্ৰে নাটনি হ'ব পাৰে আলুৰ। পশ্চিমবংগৰ আলু কঢ়িওৱা ট্ৰাক অসমত প্ৰৱেশত বাধা। বহিৰাজ্যত আলু ৰপ্তানি কৰাত নিষেধাজ্ঞা পশ্চিমবংগৰ। নিষেধাজ্ঞা প্ৰত্যাহাৰ নকৰিলে ধৰ্ণাত বহিব আলু ব্যৱসায়ী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ৰূপহীহাটৰ পৰাজানৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ। কোনে সংঘটিত কৰিছিল এই নাৰকীয় হত্যাকাণ্ড? গুণধৰ চৰকাৰে তেওঁৰ পত্নী সুৰধনী চৰকাৰ আৰু কন্যা জয়স্মিতা চৰকাৰৰ লগতে অনুপম সূত্ৰধৰ নামৰ এজন যুৱকক
ঘৰৰ ভিতৰতে হত্যা কৰা হৈছিল। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বাংলাদেশৰ সামগ্ৰী নিকিনে ভাৰতে, বাংলাদেশলৈ নপঠিয়াই সামগ্ৰী, হলঠেকত বাংলাদেশ। বাংলাদেশৰ সৈতে সকলো ধৰণৰ ৰপ্তানি আৰু আমদানি সেৱা বন্ধ কৰিলে শ্ৰীভূমি জিলাৰ ৰপ্তানি আৰু আমদানি ব্যৱসায়ী সন্থাই। বাংলাদেশত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰিছে 4টা আমদানি আৰু ৰপ্তানি সন্থাই। চুতাৰকান্দি ট্ৰেড চেণ্টাৰত বিৰাজ কৰিছে নিমাও উমাও পৰিৱেশ। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই অহা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।